হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আৰু আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ বেষ্ট ফ্ৰেণ্ডজনী বাৰ্থডে হয়। তাই বাৰ্থডে পাৰ্টি দিছে আকৌ পাৰ্কত। সেইটো কাৰণে আমি আজি চবেই লগৰবিলাক পাৰ্কলৈ আহিলোঁ আৰু কেইটামান লগৰ আহিবলৈ আছে। আমি সেইটো কাৰণে ৰখি আছোঁ। ব'লকচোন এতিয়া লগৰখিনি আহি পায় মানে আমি পাৰ্কখনকে অকণমান ফুৰি লওঁ। মই ভিডিঅ'টো সকলোবোৰ আপোনালোকক দেখাই থাকিম, কিন্তু ইমান কথা নক'ম চাগে। মোৰ মানে একদম চৰ্দি আৰু জ্বৰ হৈ আছে, মাত মাতিবলৈ মন যোৱা নাই। হ'লেও অলপ চলপকৈ মাজে মাজে কিবাকিবি ক'ম আৰু মাতটো পূৰা পানী লগা হৈ আছে। আমি সেইফালে যোৱাই নাই, যাবলৈ আছেই। ফ্ৰণ্টতে আছোঁ, সেইফালে আছে গেটখন। আৰু মানে ইমান দীঘল নহয় এখন, খোজকাঢ়ি আপোনাৰ মানে ভাগৰে লাগি যাব। সেইফালে আমাৰ লগৰ দুটা আহি পিনি বহি আছে। ব'লকচোন সিহঁতৰ ওচৰলৈ যাওঁ, কিনো কৰিছে বহি পিনি। আৰু আহিবলৈ আছেই। এই ফুলজোপা ইমান ধুনীয়া লাগিছে। সেইকেইটা ঐ আহিলি হয় নি? বাকীকেইটা অহাই নাই। হাঁহন পাৰ্কখন ইমান জংঘল হৈ আছে। সেইজনী মোৰ লগৰজনী সেইজনী মোবাইলত পূৰা কথা পাতি আছে। লেকচাৰ ইমান আঁতৰলৈ গৈ লৈছে। গোটেই লগৰখিনি আহি মেলি ৰখি আছে। এতিয়া আমি চবেই কেক চেক কাটিমগৈ আৰু কেইটামান আছে আঁতৰত। এইকেইটা আমি ওচৰতে আছোঁ চবেই। এয়া গিফ্ট চিফ্ট আনি ৰেডি লগৰজনীৰ কাৰণে। কেক চেক আহি ৰেডি হৈ গ'ল। কেক আহিলে, এইফালে মাজা চাজা আহিলে, গিফ্ট আহিলে, মানুহো চব আহিলে। আৰু এটা মানুহ আহিবলৈ আছে। কেইটামান সি ইয়াত বহি আছে।